অশুন জাননে 15 আগষ্ট 1985 চন অসমৰ ইতিহাসৰ এক ঐতিহাসিক দিন আৰু আজি 15 আগষ্ট 2012 27টা বছৰেই পাৰ হৈ গ'ল জাননে আজিও মনত পৰে কোন বিদেশী অসমত আৰু বিদেশী এৰা প্ৰায় 3টা দশকেই পাৰ এনে একোটা আহ্বানত ৰাজপথলৈ ওলাই আহিছিল অসমৰ হেজাৰ হেজাৰ জাগ্ৰত জনতা আবাল বৃদ্ধ বনিতা উদ্দেশ্য নামটো কি আছিল জানো মনত পৰিছে স্বৰ্গেশ্বৰ তালুকী আৰু মুঠতে 855 জন ক'ত কেনি যে হেৰাই গ'ল এওঁলোকৰ বলিদান শ্বহীদৰ কেঁচা তেজেৰে লুইতৰ বুকু ৰাঙলী হৈছে অসমীয়াৰ সেউজী বুকুত তেজৰ কৰাল লাগিছে সুদীৰ্ঘ 6টা বছৰৰ ৰক্তাক্ত সংগ্ৰামৰ অন্তত আই অসমীৰ সুযোগ্য সন্তানসকলৰ অসীম ত্যাগৰ The Prime Minister has visited Kokrajhar town. The army taking control of the violence affected. এটি নতুন পুৱাৰ এটি সুন্দৰ পুৱাৰ আশা আজি 27টা বছৰেই পাৰ হৈ গ'ল হয়তো শ্বহীদৰ আত্মাই আজি প্ৰশ্ন কৰিছে আমাৰ বলিদানৰ মূল্য ক'ত দুৰাৰোগ্য ব্যাধিৰ দৰে মোৰ আই কোনে খুলি খুলি খাইছে কিয় আজিও আইৰ সেউজী বুকু বাৰে বাৰে ৰাঙলী হৈছে কিয় আজি অসম সন্তানে নিজৰ ঘৰ দুৱাৰ হেৰুৱাৰ উপক্ৰম হৈছে কোনে কাঢ়ি ল'ব খুজিছে মোৰ দেশ মোৰ মাটি মোৰ ঘৰ মোৰ জীৱন ইয়াৰ বাবে দায়ী কোন কোনোবা নেতাৰ সৰ্বগ্ৰাসী লালসা নে কোনোবা স্বাৰ্থ জড়িত মহলৰ কুটিল চক্ৰান্ত নে মোৰ দেশৰ মানুহৰ মাজতে লুকাই আছে নেকি কোনোবা বদন শিল্পীগৰাকীয়ে কৈ গ'ল অসম আমাৰ ৰূপহী গুণৰ নাই শেষ আজিৰ পৰা আৰু 30, 40, 50 বছৰৰ পিছত আইৰ গুণ গাবলৈ আমিবোৰ থাকিমনে উভতি গৈ জিৰাবলৈ মোৰ ঘৰখন থাকিবনে নে দূৰণিৰ কোনো ৰাজ্য বা অইন কোনো দেশৰ পৰাই আইক সেৱা জনাব লাগিব তেতিয়ালৈ আমাৰ অতিকৈ মৰমৰ অসম অসম হৈয়ে থাকিবনে নে অইন কোনোবাই দেশ বুলিলে হেনো আদেশ নালাগে তেন্তে আমি কাৰ আদেশৰ অপেক্ষাত ৰৈ আছো আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতলে যাওক তেনে ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়াই নিজকে প্ৰশ্ন কৰাৰ সময় আহি পৰা নাই জানো প্ৰত্যেকজন অসমীয়াই জাগি উঠাৰ সময় আহি পৰা নাই জানো বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বাজক দবা বাজক শংখ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম উঠা জাগা অসমীয়া তুমি শুনি লোৱা আইৰে বিনতি উঠা জাগা অসমীয়া তুমি শুনি লোৱা আইৰে বিনতি Tony